Hey guys, welcome back to my YouTube channel Karan Vlogs. আৰু আকৌ এটা নতুন ভিডিঅ'ৰ এটা সকলোকে স্বাগতম জনাইছোঁ আৰু দেখা পাইছে আজি আমি কি আমাকে থাম্বনেইল দেখিতো আপোনালোকে গম পাইছে নতুন এটা মানে নতুন ভিডিঅ' এটা নতুন ফাৰ্ষ্ট টাইম বটল ফ্লিপ চেলেঞ্জ এটা কৰিম আৰু এইবিলাক দেখা পাইছে এইবিলাক চাও দেখা দি এইবিলাক আছে জালা কিবা কিবি এইবিলাক ৰেডি কৰিছোঁ আমি এইবিলাক আছে গল্লা আৰু ঠাণ্ডা এইবিলাক আৰু এইটো পেটিছ আৰু চকলেট তিতা আপেল পানিছমেণ্ট আছে কেক আছে আৰু ইয়াতে লটাৰী দিয়া আছে তো লটাৰীত মানে যোনে মানে যি পায় বটল ফ্লিপ হ'ব একবাৰ বটলটো তাৰপিছত লটাৰীত মানে যোনে যি পায় মানে সেইটো আৰু লটাৰী হিচাপত কৰা হ'ব তাৰপিছতে পানী আছে পানী চানী থৈ দিছোঁ বঢ়িয়াকৈ পানী চানী ঢালা হ'ব তো দেখা পাইছে আমি এই মানে 5টা প্ৰাইজ আৰু 5টা আপোনাৰ পানিছমেণ্ট আছে এটা চৰ আছে এটা মানে 0 আছে 0 আৰু এটা জ্বালা তিতা আপেল আৰু আপোনাৰ পানীটো আছে এইবিলাক মানে ৰাখি দিছোঁ তো লটাৰীত বটল ফ্লিপ নিয়মবিলাক লটাৰীত বটল ফ্লিপ চেলেঞ্জত মানে যোনে বটল ফ্লিপ কৰিব ইয়াক চকুত ধৰা হ'ব চকুত ধৰাৰ পিছত এটা উঠলি তাৰপিছত যাই যি পৰে হয় তিতা আপেল জ্বালা চব খাব লাগিব আৰু যি প্ৰাইজ যদি পাওঁ প্ৰাইজো খোৱা হ'ব হা তো বেছি কথা নকওঁ ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ আৰু এইবিলাক কেমেৰা অলপ মিলাই লওঁ ছেট আপ কৰি লওঁ তো ভিডিঅ'টো চাই থাকক ছাবস্ক্ৰাইব লাইক কৈ দি লাইক কমেন্ট শেয়ার বহুত কষ্ট পইচা পাতি খৰচ কৰি ভিডিঅ' চিডিঅ' বনাইছোঁ আৰু লাইক ছাবস্ক্ৰাইব তো ভিডিঅ'টো আমি কেমেৰা থৈ লওঁ আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ চাই থাকক তো এতিয়া চব বস্তু পাতি লৈ এইবিলাক চকলেট কেক চেক লৈ গাইছ আমি খেলাটো আৰম্ভ কৰোঁ আৰু ইয়াতে লটাৰী আছে আৰু চকুত ধৰা হ'ব হা তো কাৰ পৰা আৰম্ভ কৰিম সৰুৰ পৰা আৰম্ভ কৰিম ই সৰু চবতকৈ আমাৰ ভাইটি ইয়াৰ পৰা আৰম্ভ কৰোঁ তই ছেকেণ্ডত থাক জলদি আৰু টাইম নাই হৈছে দে পাঁচ লটাৰী কষ্ট কৰা না বাবা ৰ ফাৰ্ষ্ট তই কিবা এটা উঠ এটাই ধুনীয়াকৈ চাম আমি কি আছে পানী এইটো কি এইটো আছে কেক দেখা হৈছে তই কেক পালি আমি পানীটো আৰু আপোনাৰ তিতা আপেল জ্বালাটো ফেলাই দিম কেক পালা কেক পাইছে তোৰ কেক পালোঁ চিৰি ফেলাই দিলোঁ গম পালি না ওকে ফাৰ্ষ্ট লৈ গেলে আৰু থবি নেকি খাম ঘৰত খাম পানীটো আৰু আমি চটটো আৰু এইটো আমি কি আছিল পানী চট আৰু 0-3টা আছে না এইটো আমি ফেলাই নিদিওঁ সেই তিনিটা থবি হা কেৰেলাটো খাব লাগিব যাই পাই তোৰ ছেকেণ্ড তই বল নাই না কি দে মাৰো ফাৰ্ষ্ট কিবা এটা পালা হৈছে যাকে ৰাখে পালাকে ধোৱাও পানিছমেণ্ট নাপাই নেকি দে মাৰা মইতো একোই নাপাম এতিয়া দে কিবা এটা ল চকলেট গুড়িতে দেখে দি চকলেট তুহু এইটো ফাৰ্ষ্ট লৈ গেলি চববিলাক চকলেট হ'ব পালি হ'ব মোৰতো টেনচন চকলেটটো ফেলাই দিছি মই নাপাম পানিছমেণ্ট আছে বাবা টেনচন নাই পানিছমেণ্ট আছে কিবা এটা ভগৱান না নহ'ল একবাৰ হ'লে বাৰে নহয় না দুটা বস্তুটো লৈ গেলি মাৰবি না কিমান জানো কৃষ্ণ মই 3টা 5 চলো কৃষ্ণ গৈছে এইগিলা অলপ নাই একবাৰে এনেকে কৈ দিয়া একবাৰ দিছোঁ তেতিয়া চাইছোঁ বটলৰ সপাত ধৰি এনেকে কিবা এনেকে দেই বাৰে নাপাবি আকৌ তেলে পানিছমেণ্ট মইয়ে পাম হেন পাইছোঁ যা চৰ আৰু থাকব এতিয়া হা খালি নিদিওঁ আমি চৰটো প্ৰাইজবিলাক শেষ হৈ গ'লে পানিছমেণ্ট থাকব নাই না খাই দিব তই দিবি না মই দিম লাহেকে হাত এনে নকৰবি হ'ব
আছো মই বেয়া মই এটাও একবাৰ ফেলাব পৰা নাই মই ফেলেও চাল পালো আয়ো ও পাইছা অ ধৰ তুই ধৰ মই অলপ মিলাই দিম দে হ'ব বস্তু নি এৰা দি এৰা দি পানি পানী বঢ়িয়া কাপোৰ বদলাও কাপোৰ এৰি থাকো কিবা আছে পকেটত কেকটো বাছি পানী তো পানি ঢালাও হইয়া দেউৰি আছে তো না guys, পানী পানি ঢালাও হইয়াতে পানী ঢালি দিছো চা অলপ এয়া আইলা পেহাই খালে 5 বাকে বিয়াৰ কাৰ আছিল দি আছিল না দে পানীটো থৈ দি পানীটো আছে তাতে থাকক পানীটো থৈছো টেনচন নাই মই একবাৰো ফেলাব পৰা নাই দে জিকলো মই জানছলে মই বটল লেতেৰা কৰি কৃষ্ণ একবাৰটো দি ওহো যাই থৈ মোৰে কাম নাই দেখোন মই জিকছো নহল দি তোৰ প্ৰথম ভাল বস্তু এটা লৈ লৈছা মই কিবা এটা পালি ভাল আছিল নহল ইবেদ দিম নাই কালা উদাস ঐ পস্তিলে কৃষ্ণ সত্তৰ আই এৰা দি তিতা কেৰেলা পাইছিলো ভিডিঅ'ত ধুনীয়াকে দেখি খাব লাগিব কামৰে গুৰিত যাই খাই দি খাবাই লাগিব পাইছা না মুখ তলত অলপ চবে দিব লাগিব চবে দি আৰু এক কামাৰ পকলালি নহব চবে দি অলপ ৰস যাব লাগিব তিতা কেৰেলা চিৰি ফেলে দিলো যা চবে দি দে এনে মই এতিয়া পানী চানো মানে এটা খেলিব মানে পানী জিকলো মই খালো মই নৰি আওৰি আওৰা যা খাই দিলা পানী নাই ধোৱা পানী মোক আখলিয়া মই তো দিতেনে পাঁচলো ট্ৰেইনিং কৰোঁতে তোৰ পালা ট্ৰেইনিং কৰোঁতে মই পাঁচলো এতিয়া নৰা হৈ গেলো হে ভগৱান ও মাই গড চেম্পিয়ন সেইবেৰে পাদু আমাৰ জ্বালা তালা পৰে ধৰ ভাল বস্তু এইবাৰ আৰু পানী জ্বালা ময়ে খালো জ্বালা বুঢ়া বস্তু ময়ে খাব জ্বালা কামেৰে দিব লাগিব এটা খালি হ'ব দুটা দিছো এটা খালি হ'ব কেমেৰাত দেখে কাম চবে দি বুঢ়া ধৰছে বাল বুঢ়া ধৰছে পানিশমেন্ট আৰু পানীৰ এইটো নহল জ্বালাটো এটা থৈ দি চাইড কৰি বস্তু ঠাণ্ডা গুটকু খাইলো খুলি এতিয়া চা মই দিম মোৰ পালা বুঢ়া বস্তু ময়ে পালো ও মই একবাৰো নাপাওঁ দু আচ্ছা এটা কথা ক্লিয়াৰ কৰো তই তো একো হে কৰিব পাৰা নাই এটা তোৰ পানিশমেন্টটো কি হ'ব মই যি পাম সেই হ'ব আছে ৰে একে হ'ব বঢ়িয়া নপৰিবি অভদ্ৰ বুঢ়া বস্তু ময়ে পালো তুমি পাবি তুই ভাল পাইছা এটা একবাৰ পানী মই আকৌ দেখা নাই কতে ভগৱান পানী ভাল কিবা এটা খাদ্য দিবি খোলা খাইছিল পানী চট দে পানী তো গাইস ই নাপে লাষ্টত পানী পেলাওক মই নেখলো আজি লাহে হ'ব পাঁচটা হ'ব
হ'ব ইয়াৰ মোৰ পালা এই কাগজ জিকব মোৰ পালা অঁ নহ'ল পালো এটা সেয়ে পালো না হেই চাং এই যে পটাপট বাবা দিছে মোক পানী একবাৰ লৈ আহ আৰু মাই গড পানী নপৰ পানী পানী পৰবাও পাৰে লৈ আহ জাকৰি দি অলপ হ'ব দে চাব লগা নাই এটা লাহেকে ল কল্লা এটা দি কেক 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 নাই ও কেকটো নাই তাৰে হৈ পেটিছ আছে পেটিছ ওকে পেটিছটো পালো মইতো দিবা তো লাগিব গাইস পেটিছ পালো দিয়া দাদা এখন দিয়ে মোক দি মই জ্বালা দিছে ৰবা হ'ব দে বাকী পাৰ চাবি চাহেদি এই দুটা বস্তু আছে জ্বালা দিছে মোৰ আছে এইবাৰ হ'ব যায় চকলেট পাইছে হ'ব যা হ'ব যা মোক দিবি যা তোৰ অলপ আমাৰ লাগিব ঠাণ্ডাৰ কাৰ মৰে মই জ্বালা খাইছো না এই দুটাই আছে লাষ্ট মাৰা হৈছে যা তোৰ মই এই চব বটল চটল ধুই পেলাম তোৰ বেগ কবা যাবা লাগে না ঘৰত ও এই নিমলে বটলটো কিবা এটা পৰা নাই বাবা আছে। পৰা নাই দে পানিচমেণ্ট অলপ বহু বাকী আছে খৰ আছে পানী আছে আৰু শূন্যটো পাই নাই কায়ো ৱাহ হৈছে নেকি পানী এৰা দি গল্লা গল্লা বাজে ইয়াস মই মুখ মে থাকলে গেল মোৰ আমাকো দি এখন দি লাগে গল্লা গাইস এইটো মোৰ নামত লেখা আছে কিবা এটা পালো আৰু মই জ্বালা খাইছো তিতা কাকেল খাইছো পানী লৈছো ইমান মই এটা পাবাই লাগিব গল্লা চুৰি গলে যা লালমাহটো ভৰলি না তাতকে লাষ্ট এটাই আছে মাৰ পটাপট মাৰ এইটো খাব লাগে মই এইটো নিমে হা পাবিৰা মছলা আছে ৰ চুটি আগো দেদি পানী পৰে যাতে পানী এই ভাল বস্তু খাও খোলা নাই দিয়া ভগৱানক চিন্তি কিবা এটা সৰ মই দিম ই আছিল মই দিম মতকে থমেটো অথো এইটো লাষ্ট যাই পাই অ। খেলা শেষ হৈ যাব অ। গম পা না তই দিবা লাগে দে কোন দিম লাহে দিম ও তাত কি বেছি দে মই কি জানো সৰ্বশ্ৰে দিছো তোৰ ইবে পালা বিলেট চিলেট চেক কৰি দি এটাই বস্তু এটাই আছে লাষ্ট খেলা খতম সেইটো মই পাম মই জানো মই পাম ফাৰ্ষ্ট যাই পাই তই লাষ্ট এটা পাইছা না দুটা পাইছিলি মই এটা পাইছিলো এই দুটা পাইছে তো এটা পাইছা মই এটা পালো আৰু লাষ্ট এটা সেইটো ময়ে নিম গৈছে তোৰ মাৰো বাপ্পা ঐ জোৰ চাবি এনেকে খেলাব লাগে পৰিবেশ খেলবি নাকি চব ইমেন দুধ যায় তোৰ চাবি এনেকে দিব লাগে হৈ নহয় হ'লেও গল্লাটো পাইছো ভাল লাগছে তোৰ গাইস কিবা এটা হৈ আছে ও মাই গড এই পানিশমেন্ট পাবাই লাগব দে ধৰ ধৰ মই যাক কৈছে লাষ্ট কিটা আকৰেল জালা পানিশমেন্ট ফেলে দিছো গৈছে চৰ আছে শূন্য আছে আৰু পানী আছে দে পানীটো পৰে লো পানীয়ে যা মই জানছো আৰু পানী হবাই লাগব হয় না নহয় শূন্য শূন্য একো নাই 0 তোৰ ফালা মাৰো কৈ দি
শূন্যটো থাকিলেতে যা পায়ো হেৰুৱালো যা 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 আৰু মুটকে দিছো কেংকে এই পামে এইবাৰ কম শান্তি ওহো নহয় কিবা এটা তোৰ হৈছে গৈছে ঐ নহয় মানুহটোৱে বটলটো চাবি এনেকে দিব লাগে এনেকে লাষ্ট এটা পুৰস্কাৰ বাপ ইমান চিটকে দিয়া না পিছলি যায় ফালতু পানী আৰু পানিছমেণ্ট এটা হয়তো সেই পাইছো বেলেগ নাপালো আকৌ ঠাণ্ডা মই নিম ঠাণ্ডা মাই ঠাণ্ডা আহিবি দে ভাই তো গাইস এটো লাষ্ট সো সব এনকে দিবা লাগবো দিছা ও যা জি আছে তুই লৈ দিলি যা এৰা দি মই চাম তোক দেখম তো মই দেখাই পাবি মই চাই আছো আজি বদলাই দিব তাতকে ওর পেরো বদলো শূন্য হেজে পায়ো না বলো দে এ তো লাইনটা পুস্তক তোর হলো মুক্তি দিবলে করতো মানে পাটো পাবি না তুই সাপোর্ট কর গাইস গাইস এতে বলবো ঠান্ডা ঠান ও মাই গড সাংগুস এও দেখাই না এটো ঠান্ডা দুধ এই ঠান্ডা পাইছো রে মগল দিয়ে তো গাইস ঠান্ডা পাইছে আও দে সাংগুস অলপ দিব রে মক পাদিম তো ইজ দ্য উইনার লাকি ম্যান আর করে না গাইস পালু দে লই যা বাতি গাইস তিনটা পানিশমেন্ট পাই দুটা অলপ দে যায় জ্বালা খাইছি তিনটা কাছে পানি ঢালছা মই জানো না দিয়ে অলপ পাদ এই না নহলে দু মুখ লগাব অলপ অলপ দিয়ে আগত মগলি এক টপা অলপ দিয়ে ঠান্ডা ময়ে কলো দু एक बूंद ठंडे की कीमत तुम क्या जानो गणेश बाबू ওভার একদে এগুলা আমি নকরাই লই যেতে বলছে বল সব গুস 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 সাইড দিয়ে টেবল সব লই যা রাঙি লই যা ঘন্টা যা না বল আজি খেলা খেলা যা খেলা খেলে না ঘন্টা তুই বলা দিয়ে চকলেট এটা দিয়ে চকলেট দিয়ে এটা দিবে চকলেট ঠান্ডা দি नहीं नहीं चॉकलेट नहीं কত থলি नहीं আজি ওরা নকৰো মই এগুলা ভিডিও এখন নকৰো যা এখন নাপালো মাত্ৰ এটা সেই গল্লাই পালো দাই ময়ে পইচা মাহা পড়লো তোর হেতু শেষ নাই নেকি হ'ব দে থ বাবা কিরকি খাম ओ माय गॉड रुकी रुकी खाबो তুহুৱে চব পালি মই গল্লা পালো মিঠাই তাকো শেষ মই ফুপটো পাইছো যা বইলাৰ যেহেতু তুমি এই খেলাখন পাতিছা তো তোমাৰ মুহ মিঠা হৈ গৈছে গল্লা মই ভাবছিলো পেটিছ চেটিছ বিলাক মই পাম ফাইট নহল আজি আছে হ'ব দে আৰু নকৰো আৰু গাইছ এই আছিল ভিডিঅ' আহো পালাক আৰু কি ক'ম আৰু মই এটা মাত্ৰ গল্লা পালো আৰু এই আছিল চেলেঞ্জ আৰু এনে নতুন নতুন চেলেঞ্জ লৈ আহিম মানে আৰু যদি এনে চেলেঞ্জ লাগে তো কমেণ্ট কৰক এনে চেলেঞ্জ কিবা আইডিয়া আছে যদি চেলেঞ্জৰ তো কমেণ্ট কৰিব আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব সকলো কৰি দিব এই আছিল আজিৰ ভিডিঅ' আৰু কিবা কিবি ভিডিঅ' এনে লৈ আহিম আৰু চেলেঞ্জ আৰু কমেণ্ট চমেণ্ট কৰি ক'ব আৰু কিবা চেলেঞ্জ লাগিলে এনেহেন আমি এই চেলেঞ্জৰ ওপৰত আৰু ভিডিঅ' বনাই থাকিম পিছতো মাথা যা খোজে কি কয় পানী চানী ঢালি এতিয়া গা চা ধুব লাগে আৰু বাদ দিলোঁ পানী আছিল জানা না খালৰ এইবাৰ পেক দিয়া খেলাম পেক দিয়া পেক দিয়া এইবাৰ কাজা লাংৰা না চেলেঞ্জ কৰিব লাগিব বেলেগ হ'ব আজি এইখিনি যদি ভিডিঅ' ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব সকলো কৰি দিব দাদা বাই বাই নেক্সট ভিডিঅ'ত লগ পাই আছো লাষ্ট কিবা কবি লাইক কমেন্ট শেয়ার সাবস্ক্রাইব গোটেইখিনি কৰি মই গতবে মই পাইছো তুই হুৱে পাইছা মই নাপলোৱে মই একো নাপালো যা যি আছে চব হ'ব যা বাদ দে বাই